হেল্ল' বন্ধু-বান্ধৱীসকল, মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু দুৰ্গা পূজা শেষ, লক্ষী পূজা শেষ, কালী পূজা শেষ, আৰু এতিয়া আহিলে ৰাস 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 ৰাস। চ' আমাৰ বঙাইগাঁৱত কেনেকুৱা ৰাসৰ আয়োজন চলিছে, কেনেকুৱানো কি প্ৰতিমূৰ্তি বনাইছে আৰু কিমান দিনো আছে, সকলোখিনি আজি এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বলক এতিয়া যাওঁ বঙাইগাঁৱলৈ, আৰু মই ওলাইছোঁ অকলে, চাইকেল লৈ যাম, আৰু সেইফালৰ পৰা এজন আহি আছে। তো আপোনালোকক অলপ দিনৰ পিছত চিনাকি কৰি দিছোঁ। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, আৰু এতিয়া যাওঁ বঙাইগাঁৱলৈ। আৰু বৰ্তমান বাজিলে 12টাই বাজে, আৰু 7 মিনিট আছে। বৰ্তমান আছোঁ মই ঠেলা গাঁৱত, আৰু ইয়াৰ পৰা যাম আৰু চাইকেল লৈ যাম অকলে, সেইফালে যাম বঙাইগাঁৱলৈ। আৰু চাওক কি ধুনীয়া লগা হৈছে, আৰু সেইফালে আছে নাককাটি পাহাৰ, আৰু এইটো এটা ৰাস্তাটো ডাঙৰ হৈছে, মজা লাগিছে এতিয়া। আৰু আহি পালোঁ আমি বৰ্তমান গান্ধী মৈদান, আৰু মোৰ লগত আহিছে এইফালে ধনজিৎ দা, এইফালে আহি পাল, আৰু আমি দুজনে আজি দুখাম বঙাইগাঁৱত কেনেকুৱা ৰাস মেলা চলি আছে নেকি। আৰু এতিয়া যাম, ভিতৰত, আৰু দুখাই আছোঁ আপোনালোকক কি মানে বনাইছে এইবাৰ, আৰু কি আহিছে। যাওঁ এতিয়া, আৰু মেইন গেটখনৰ পৰা সোমাই আহিয়ে সেইফালে এতিয়া দেখা পাব শ্ৰীকৃষ্ণৰ মূৰ্তি, আৰু এইফালে চাওক কি ধুনীয়াকৈ এটা শ্ৰীকৃষ্ণৰ মূৰ্তি বনাইছে। আৰু এইটো চাগে ৰাতি আৰু মানে ধুনীয়া লগা হ'ব, কাৰণ যিহেতু লাইট আছে, আৰু যিহেতু আমি এতিয়া দিনতে আহিছোঁ, তো এতিয়া ইমান এটা ভাল নালাগে, ৰাতি আহিলে দেখা পাব ভালকৈ। আৰু এই শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তিটোৰ পৰা লেফ্ট চাইডে গ'লে পাব মেইন মন্দিৰটো। এতিয়া গৈ আছোঁ মেইন মন্দিৰটোলৈ, আৰু এইটো হ'ল মেইন মন্দিৰটো, আৰু এতিয়া ইয়াৰ ভিতৰত গৈ আছোঁ, আৰু ইয়াৰ ভিতৰতে মানে বহুত বেলেগ মূৰ্তি দেখিবলৈ পাম। তো আপোনালোকক দেখাই আছোঁ, আৰু এতিয়া সোমাই আছোঁ ভিতৰলৈ, আৰু এইটো হ'ল মেইন মন্দিৰটো, আৰু এতিয়া এনেকৈ সোমাই আছোঁ। এইফালেও আছে প্ৰতিমূৰ্তি, আৰু এইফালেও আছে প্ৰতিমূৰ্তি, তো আপোনালোকক দেখাই আছোঁ এটা এটাকৈ। আৰু শ্ৰীকৃষ্ণ যিহেতু কাৰাগাৰত জন্ম হৈছিল, তো এই দৃশ্যটো ইয়াতে দাঙি থৈছে। ইয়াৰ বাহিৰে আৰু বহুত আছে, তো আপোনালোকক এটা এটাকৈ দেখাই আছোঁ। আৰু ইয়াত দেখুৱাইছে শ্ৰীকৃষ্ণৰ পিতৃ বসুদেৱে শ্ৰীকৃষ্ণ বৃন্দাবনলৈ লৈ যোৱা দৃশ্যটো ইয়াত এনেকৈ দাঙি ধৰিছে। চাওক কি ধুনীয়া লাগিছে। আৰু এইফালে শ্ৰীকৃষ্ণই মাখন চোৰ কৰা দৃশ্যটো ইয়াতে এনেকৈ দাঙি ধৰিছে, চাওক। আৰু এইফালে আছে শ্ৰীকৃষ্ণ, আৰু এইবোৰ হ'ল গোপিনীসকল। আৰু অকল এইখিনিয়ে মূৰ্তি নহয়, সেইফালে আৰু আছে, গৈ আছোঁ আপোনালোকক আজি গোটেইখিনি দেখাম ইয়াত কি বনাইছে। আৰু ইয়াত বহুত বেছি ভাল লাগিল, আপোনালোকে আহিলে আহিব পাৰে। আৰু গাইজ ইয়াতে বহুত বেছি প্ৰতিমূৰ্তি বনাইছে, কিন্তু এইবোৰ মানে কিহৰ কি দৃশ্য বনাইছে আমি একো ধৰিব পৰা নাই, যিহেতু মানে ইয়াত লিখি দিয়া নাই। আৰু কি ক'ব ধনজিৎ দা ইয়াৰ বিষয়ে? এইবাৰ অসুবিধা হৈছে, প্ৰত্যেক বছৰে তাৰমানে কি কৰে লিখি দিয়ে, পিছফালেদি লিখা থাকে সেইটোৱে কি নাম, কিন্তু এইবাৰ মানে দিয়া নাই, সেইকাৰণে অলপ অসুবিধা হৈছে। কিন্তু মানে যিবিলাক ভগৱানৰ নাম পাওঁ, আৰু যিবিলাক মূৰ্তিৰ নাম পাওঁ সেইবিলাক আপোনালোকক কৈ যাম। তো যিবিলাকৰ আমি নাম পাওঁ সেইখিনি আপোনালোকক ক'ম, আৰু যিখিনি নাম নাপাওঁ তো সেইখিনি আৰু এনেই দেখাম, আৰু যিহেতু উপায় নাই, আৰু যিহেতু এইবাৰ লিখি দিয়া নাই তো সেইখিনি। আৰু এইফালে এনেকুৱা প্ৰতিমূৰ্তি আছে। আৰু গাইজ ইয়াতে এতিয়াও প্ৰতিমূৰ্তিবোৰ মানে বনোৱা হোৱা নাই, এতিয়াও বনাই আছে। আৰু যিহেতু এতিয়ালৈকে বহুত সময় আছে, তো আপোনালোকে আহিলে আহিব পাৰে। 2 ডিচেম্বৰলৈ আছে, আৰু আজি হ'ল 17 তাৰিখ। তো আপোনালোকে আহিলে আহিব পাৰে। মই এদিন আকৌ আহিম, ৰাতিকৈ আহিম, তো এতিয়া ৰাতি ভিডিঅ' বনাম। এতিয়া যাওঁ মেলাখনত সোমাওঁ, আৰু মেলাত কি আহিছে সেইখিনি দেখুৱাম আপোনালোকক। এইটো লাইনত বহিছিল লটাৰী খেলবোৰ, যিহেতু অসম চৰকাৰে লটাৰী খেলবোৰ মানে বন্ধ কৰি দিছে, তো সেইকাৰণে লটাৰী খেলৰ ঠাইত মানে এই লাইনটোত এতিয়া মানে বেলেগ দোকান বহিছে, যিহেতু এতিয়া দিনতে আছে, তো এতিয়া দোকানবোৰ খোলা নাই, ৰাতিকৈ খুলিব চাগে। আৰু এইফালে আছে এটা সৰু ট্ৰেইন, ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকে ইয়াতে উঠিব পাৰে। আৰু এইখন আছে নাও, ইয়াত পিছত উঠিম, আৰু ৰাতিকৈ আহিলে ইয়াতে উঠিম নাও। আৰু ইয়াৰ পিছতে আছে সেইটো ব্ৰেক ডান্স, আৰু ইয়াৰ মূল্যটো হ'ল 80 টকা। আৰু যিহেতু আমি মানে এতিয়া দিনত এইবোৰ নচলাই, তো আমি ৰাতি এদিন আহিম, তো তেতিয়া উঠিম, তেতিয়া এটা ভালকৈ ভিডিঅ' বনাম, আৰু তেতিয়া দুখাম আৰু আপোনালোকে ভালকৈ। আৰু এতিয়া আকৌ আৰু এইটো হ'ল নাগৰতলা, চাওক। আহিম আৰু এদিন উঠিম, ৰাতি আহিলে এদিন উঠিম ইয়াতে। আৰু এইটো এটা আহিছে, আৰু এইটোৰ নামটো কি আছিল এইটো গম নাপাওঁ ভালকৈ। আৰু এইটো আহিছে, আৰু ডাঙৰ মানুহৰ কাৰণে এইখন ট্ৰেইন, আৰু ইয়াতে ডাঙৰবোৰে উঠিব পাৰিব। আৰু সেইফালে আছিল সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে, আৰু এইফালে ডাঙৰবোৰৰ কাৰণে। আৰু এই ট্ৰেইনখনৰ কাষতে সেইফালে আহিছে কাপোৰৰ দোকান, ইয়াৰ পৰা একদম ইয়ালৈকে একদম পুৰা কাপোৰৰ দোকান। আৰু সেইফালে আৰু কি আছে দেখাই আছোঁ। আৰু এই কাপোৰবোৰ মানে ল'ৰাতকৈ ছোৱালী মানুহৰে বেছি, আৰু ছোৱালী মানুহৰ বহুত বেছি বস্তু আছে মানে পূজাত, আৰু আমাৰ কাৰণে একোৱেই নাই ক'ব গ'লে, নে কি? আমাৰ কাৰণে আছে একদম, তাকেতো একোৱে পোৱা নাযায় ল'ৰা আজিকালি। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ইয়াতে লিখিছোঁ, এফালে ডিলিট কৰি দিয়া। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া ডিলাইট। আৰু এইখিনি সৰু মানুহৰ কাৰণে আমাৰ কাৰণে একোৱেই নাই, যিহেতু
যিহেতু আমি এতিয়া ডাঙৰ হৈছোঁ আমাৰ কাৰণে একোৱেই নাই আৰু এইফালেও আছে ছোৱালী মানুহৰ কাৰণে এইবোৰ সকলো ছোৱালী মানুহৰ কাৰণে আৰু এইফালেও আছে ছোৱালী মানুহৰ বস্তু আৰু ল'ৰাবোৰে আমি কি কাৰণত আহোঁ ল'ৰাবোৰ বুজি পাইছে চাগে এই বস্তুবোৰ ছোৱালী মানুহে নিবলৈ আহে আৰু আমাৰ নিচিনা মানুহবোৰে ছোৱালীবোৰ চাবলৈহে আহে আমাৰ কাৰণে মানে একো বুজি বস্তু নাই হেল্ল' ভাই হেল্ল' কি আৰু এইফালে এতিয়া দোকানবোৰ কমপ্লিট হোৱাই নাই এইফালে হোৱা নাই আৰু 2-3 দিনমান পিছত সকলো কমপ্লিট হৈ যাব তো আপুনি 2-3 দিনমান পিছত আহক তেতিয়া ভালকৈ দেখা পাব জলকীয়া হাতত কাটিলে হাতত জ্বালা লাগে এইটো দি কাটিব হাতটো চেফ থাকিব এটা চিম ভীম ভেন্দি যি আছে এনেকুৱা 4 পিচ একদম এটা আকৌ বাকলি উলিয়া আছে এনেকুৱা বাকলি উলিয়াব এটা আকৌ খীৰা মূলা গাজৰ একবাৰতে 4 পিচ চালাড হৈ আহিব আৰু এইটো আলু কাটা আছে এনেকুৱা ফাৰ্ষ্ট টাইম গোল হয় দ্বিতীয়বাৰ দিলে এনেকুৱা ভাজি হয় এটা আকৌ পিয়াজ কাটা আছে এনেকুৱা ফাৰ্ষ্ট টাইম গোল হ'ব দ্বিতীয়বাৰ দিলে আন্ডা অমলেট চব্জি বনাব কাটা চিলা দুটা কাম একেলগে হয় আৰু এই মেলাত আহি ছোৱালী মানুহৰ কাৰণে আৰু এখন বিশেষ দোকান পালোঁ আৰু এই দোকানখনত মানে ছোৱালী মানুহবোৰে যিখিনি মানে পাকঘৰৰ কাম কৰে সেইখিনি মানে ইয়াতে সকলোখিনি মানে অতি সহজতে কৰিব পৰা বস্তুবোৰ আছে আৰু এইফালে দাদাই দুখাই দিলে আৰু এইটো প্ৰাইচটো কিমান দাদা এইটো একচুৱেলি প্ৰাইচটো 300 টকা আছে ডিছকাউণ্ট দিয়াৰ পাছত 200 টকা হ'ব 200 টকা আৰু এইবোৰ ইয়ালৈকে বহুত বস্তু আছে আৰু এইটো কি এইটো হৈছে মালিচ কৰা বস্তু এইটো হ'ল বডিৰ বিগ পেন না থাকিলে ওলাই যায় নাৰ্ভৰ কাৰণে চুগাৰৰ কাৰণে তো অকল এই দুটাই নহয় আৰু এনেকুৱা ধৰণৰ বহুত বস্তু আছে আৰু এইবোৰ হ'ল ছোৱালী মানুহৰ কাৰণে আৰু এইবোৰ পুৰা ইয়াতে একদম শাক পাচলিবোৰ পুৰা আনি লৈছে কিহৰ কাৰণে ডেমো দেখাবৰ কাৰণে আমাক অলৰেডি ডেমো দুখাই দিলে তো আপোনালোকে দেখা পালে নিশ্চয় আৰু আপোনালোকে আহিলে ইয়াৰ পৰা লৈ ল'ব পাৰে এইটো আছে চিপছ কাটাৰ আৰু এইটো হ'ল চিপছ বনোৱা এনেকুৱা বন্ধাকবি কাটা আছে এনেকুৱা পাতলা মোটা দুটা সিস্টেম পাতলা হ'ল চুৰি চাকু দি আপুনি কাটিব নোৱাৰে মোটা লাগিলে মোটা হ'ব এইটো এনেকুৱা সালাড কাটা আছে এনেকুৱা পাতলা সালাড হৈ আহিব সালাডটো বনাব পাৰিব না পাতলা সালাড আপোনাৰ যদি মোটা লাগে মোটা হ'ব এইটো খুলি দিব এনেকুৱা মোটা সালাড হৈ আহিব মোটা হ'ল বন্ধাকবি আপোনাৰ মোটা লাগিলে মোটা হ'ব এইটো 10 মিনিটৰ কাম 2 মিনিটত হৈ যাব মোটা সাইজ হৈ আহিব এইবিলাক ডেমো তাৰপিছত আপোনাৰ এইটো আলুৰ চিপছ কাটা আছে এনেকুৱা আলুৰ চিপছ কাটা হৈ যাব এনেকুৱা প্লেন চিপছ পাতলা কাগজৰ নিচিনা কোনো কাটাৰতে আপুনি এনেকৈ কাটিব নোৱাৰে এনেকুৱা পাতলা হৈ আহিব এটা আকৌ ডিজাইনৰ চিপছ আছে এনেকুৱা ষ্টাৰ আছে ষ্টাৰ হ'ব পান আছে পান হ'ব এইটো বস্তু এইফালে পেষ্ট কৰি এইফালে চলাই দিব এনেকুৱা ডিজাইনৰ চিপছ এইটো এনেকুৱা চিপছ কাটা আছে এনেকুৱা আংকেল চিপছ হৈ আহিব আলুটো একবার উল্টা একবার সিধা এনেকৈ একবার উল্টা একবার সিধা এনেকৈ চলালে জালি চিপছ হৈ আহিব এইটো চিপছ না এইবিলাক দেখাম আৰু এটা কো আপোনাৰ আলু ভাল লাগিছে কিন্তু এইটো ভাল লাগিছে না সঞ্জিতা বঢ়িয়া এইফালে আলু গাজৰ ভাজি বনাব আছে এনেকুৱা আলু গাজৰ এক সাইজৰ কাটিং হৈ আহিব আপুনি চুৰি চাকু দি এনেকৈ কাটিব নোৱাৰে এনেকুৱা পাতলা হৈ আহিব এইটো পাতলা হ'ল এইটো দি মোটা হৈ আহিব বঢ়িয়া এইফালে আকৌ আদা পিয়াজ এনেকুৱা পেষ্ট হৈ আহিব মিক্সাৰ গ্ৰাইণ্ডাৰৰ নিচিনা সেম টু সেম এনেকুৱা পেষ্ট হৈ আহিব এইটো আকৌ উলিয়া চিষ্টেমটো হৈছে থালাত লৈ এনেকৈ মাৰিব সব ওলাই আহিব পিচিব নালাগে মিক্সাৰৰ গ্ৰাইণ্ডাৰ ইয়াৰ প্ৰাইচটো কিমান এইটো 500 টকা আছে ডিসকাউন্ট দিয়াৰ পাছত 350 এটা আকৌ প্লাষ্টিক নহয় এইটো ফাইবাৰ হয় ভাঙা সাঙা টেনচন নাই বহুত দিন লাষ্টিং বাপৰে বেলেগ ধৰণৰ বস্তু ভাঙি নাযায় আনব্ৰেকেবল ফাইবাৰ তো আপোনালোকে যদি মোৰ ভিডিঅ' চাই আহে তেনেহ'লে অলপ দাদাই ডিছকাউণ্ট দিব না দাদা ডিসকাউন্ট আপোনালোকে আহিলে ডিসকাউন্ট দি দিম তো আপোনালোকে আহি মোৰ নামটো কৈ দিব ডিছকাউণ্ট দিব তো সেইখিনি আৰু ভাল লাগিলে দাদা থেংক ইউ আৰু এইফালে চাওক এই দোকানবোৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু মানে 2-3 দিনমান পিছত সকলো কমপ্লিট হৈ যাব আৰু এইফালে এতিয়া বনাই আছে আৰু 2-3 দিনমান পিছত আহক সম্পূৰ্ণ দেখা পাব নেকি 2-3 দিনমান পিছত আহিলে সম্পূৰ্ণ দেখা পাব আৰু যিহেতু আজি কেই তাৰিখ আজি 17 তাৰিখ আৰু 2 তাৰিখে লৈ আছে তো আপোনালোকে বিন্দাছ আহি যাওক এইকেইদিনৰ ভিতৰত আৰু এইফালে আছে মানে এইবোৰ দোকান জুলপি দোকান এইফালে আছে তো আপোনালোকে আহিলে জুলপিও খাব পাৰিব আৰু এতিয়া আমি কি খাম আমি একো নাখাওঁ আৰু আমি ইয়াতে নাখাওঁ ইয়াৰ বাহিৰত খাম মানে মেলাৰ বাহিৰত খাম আৰু সেইফালে আছে কিতাপৰ দোকান আৰু এতিয়া সোমাম কিতাপৰ দোকানত এবাৰ সোমাই আহোঁ ৰামধেনু আৰু কিতাপৰ দোকানত আহিয়ে এখন আচৰিত ধৰণৰ এখন কিতাপ দেখা পালোঁ এইখন মোৰ এটা সপোন আছে আৰু সঞ্জিতা আপোনাৰ সপোন আছেনে সপোন আছে কিন্তু মানুহৰ আগত ক'ব নালাগে এইটো নিজৰ পাৰ্চনেলি আৰু হেৰি হয় কি কয় আত্মীয় হওক বা যিয়ে নহওক সপোনবিলাক আচলতে ক'ব নালাগে এতিয়া আৰু বহুতো মানে মানুহৰ থাকেই আৰু সকলোৱে জানে এইবিলাক
আৰু কিতাপখনৰ নাম মোৰ এটা সপোন আছে ধুনীয়া লাগিছে তো গাইছ আহিলোঁ দিয়ক ৰাস চাই আৰু আপোনালোকে যদি আহিম বুলি ভাবি আছে বঙাইগাঁৱত ৰাস চাবলৈ তেনেহ'লে 2-3 দিন 4 দিন 5 দিনমান পিছত আহক যিহেতু এতিয়ালৈকে কমপ্লিট হোৱা নাই এতিয়ালৈকে প্ৰতিমূৰ্তিবোৰ বনায়ে আছে আৰু এতিয়ালৈকে দোকানবোৰো কমপ্লিট হোৱা নাই চ' 2-3 দিন 5 দিনমান পিছত আহক তেতিয়া ভালকৈ দেখা পাব আৰু বৰ্তমান আহি পালোঁ মই ধলাগাঁও আৰু ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু ইয়াতে এতিয়া ভিডিঅ'টো শেষ কৰিম আৰু এইফালে পুৰা বেলিটো ৰঙা হৈ আছে অলপমান পিছত ইয়ে ডুবিব আৰু তো এইটো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'তে লগ পাই আছোঁ বাই বাই